নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমনি নাথলৈ। আজি বহাগৰ 1 তাৰিখ, অসমীয়া নৱবৰ্ষ আৰম্ভ হৈছে। আজি এই 1 তাৰিখৰ দিনটোতে প্ৰত্যেক বছৰে আমাৰ মাহঁতৰ ঘৰত সত্যনাৰায়ণ পূজা এভাগ কৰা হয়। এইবাৰো কৰা হৈছে, মানে আজি ভাইটিৰ বাৰ্থডে, সেইকাৰণে আজিৰ দিনটোতেই নাৰায়ণ পূজা কৰা হয়। নাৰায়ণ পূজা এইবাৰো কৰিছোঁ, গতিকে আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ কি কৰা হৈছে। ভগৱান শিৱ বাবাই কুচিমনক গ্ৰহণ কৰি এই গৃহস্থলীৰ প্ৰতি শুভদৃষ্টি প্ৰদান কৰক বুলি চাকি হলা যেনেকৈ জ্বলি আছে, গৃহস্থলীখনত এনেকৈ জ্বলন্ত হৈ থাকক বুলি সত্যম শিৱম সুন্দৰম শিৱ ভগৱানক ধ্যান কৰিবি মনৰ ভাৱে ভক্তি। ওম অগুষ্ঠাভ ভাং নম প্ৰজনী মাংসা মধ্যমা বৈশকা নামিকা ভাং কনিষ্ঠাভ ভাং নম গহপৰা পৃষ্ঠে পস্তায় ফট। ওম হৃদয়ে নম শিৱায় নেতাই বৈশক নম গহপবসায় নম গহপৰা পৃষ্ঠে পস্তায় ফট। ওম ভূৰ্ভুবস্যাগতি ভগৱান শংকৰ ভোলেনাথ ইহা গছ ইহা কৰোঁ ৰ খাল চাল নাই নহয়, ক'ত পৰি মুখখন কিবা মেলা হৈ গৈছে আৰু হাত দিম ভাব